আই নিৰ্মালি ঘৰত আছ নাই? ঐ শুনিছ নাই? নে কামত তাত চিধা লগাই থৈছ? কি হ'ল খুইটি? ইমান একেবাৰে আপুনি খঙত আহিছে যে, কিবা হ'ল নেকি? ঐ কিবা হ'ল নেকি মোক সুধিবলৈ আহিছ? হা মোক সুধিবলৈ আহিছ? চালা তহঁতি আৰু কাম নাপাৱ? আমাৰ সেই ল'ৰা ছোৱালীকেইটা ফুচলাই কি কৰিম বুলি ভাবিছ? খুইটি আপুনি এনেকে কথাবোৰ কৈছে যে, মই আকৌ কি কৰিলোঁ? তই কি কৰিলি মোক সুধিবলৈ আহিছ? তহঁতি সেই য'ত যাবলৈ মন আছে দুটা যা, বজেন আৰু তই। আমাৰ ল'ৰা ছোৱালীবোৰক লগ ধৰিছ কেলে? লগ ধৰিছ কেলে? চালা আমাৰ ল'ৰা ছোৱালীক মই নপঠিয়াওঁ। লাজ লগা নাই তহঁতৰ লগ দিবৰ কাৰণে সেই কণ ল'ৰা ছোৱালীকেইটা তহঁতি সেই লগ ধৰিবলৈ আহিছ? সিহঁতে বাৰু জানে নেকি শ্বিলং কি বস্তু কি নাই? তহঁতি যে সেই যাবলৈ মন যা, যদি শ্বিলং নালাগে যদি সেই আমেৰিকা মুম্বাইলৈ যা, আমাৰ কথা নাই নহয় সেইটো। কিন্তু সেই কণ ল'ৰা ছোৱালীখিনি তহঁতি লগ ধৰিছ কেলে বাৰু? খুইটি আপুনি কি কথা কৈছে? আমি আকৌ সিহঁতক কেতিয়া লগ ধৰিলোঁ? আপুনি এনেকৈ মিছা বদনাম মোক জাপি নিদিব দেই। হ'ব তহঁতৰ টেঙাৰ কথা চব গম পাওঁ। সেই সৰু ল'ৰা ছোৱালীখিনি কৈ পঠিয়াইছ আকৌ শ্বিলঙলৈ নিম বুলি, তেতিয়াহে আমাৰ সেই মূৰবোৰ চুবাবগৈ নহয় জানো? চব জানো তহঁতৰ কথা। তহঁতি ক'ত ফুৰগে যা, আমাৰ বৌক লগ নধৰিবি কৈ দিছোঁ। য'লৈ যাবলৈ মন আছে তলৈ যা, কিন্তু আমাৰ ল'ৰা ছোৱালীক হাঁচিকৈ নামাৰিবি দেই। সেইকেইটা পঢ়া শুনা একো ধান্দা নাইকিয়া হৈছে, গম পাইছেনে? মাষ্টৰ আহি আজি সেই ঘৰতে কমপ্লেইন দিছেহি বোলে স্কুল নাযায় বোলে, ক'লৈ যায় বোলে সিহঁতি। ঘৰৰ পৰা সেই ভাত চুবাই ওলাই গুচি আহে, স্কুল যায় নে ক'লৈ যায় আমি নাজানো নহয়, আজিহে গম পাইছোঁ। ইয়াত আহি এই বজনৰ লগত এই শ্বিলঙলৈ যোৱা প্লেনিং কৰি আছে। বজন আছে নাই? বজনক মাত তাক। চাব কিন্তু দেই খুইটি, আপোনাক ডাঙৰ বুলি শুনিব কিন্তু সন্মান কৰি আছোঁ আকৌ। এতিয়া সন্মান নকৰিম আকৌ। আমাৰ গাত আপুনি এনে দুখখিনি চাপি নিদিব। বজনৰ গাতো দুখ নাই, মোৰ গাতো দুখ নাই। আমি সেইদিনাখন সেই কথা পাতি থাকোঁতে আপোনালোকৰ সেই সিহঁতি গোটেইকেইটা তিনিটা একেলগে আহিছেহি, আমাৰ ঘৰলৈ সোমাইছেহি বোলে। বোলে শ্বিলং যোৱা বোলে প্লেনিং কৰিছোঁ বোলে। বজেন দাই আৰু বোলে সেই নিৰ্মালী পেহী দুইটা বোলে ওলাব বোলে। সিহঁতি আমাকহে লগ ধৰিছেহি, আমি সিহঁতক কেতিয়া লগ ধৰিলোঁ? এনেকৈ কিন্তু ফাঁকি কথা নক'ব দেই খুইটি, কৈ দিছোঁ মই। অথনিৰ পৰা মনে সহ্য কৰি আছোঁ, মুখত যিটোকে আহে সেইটো কথাকে নক'ব আকৌ। নিৰ্মালী, তই মিছা কথা নকবি। তোৰ কথা চব জানো মই, তই কিমান টেঙৰি চালা। আমাৰ ল'ৰাটোৱে গৈ পেলাই কি নক'ব নেকি? তহঁতি লগ ধৰিছ বুলিয়ে কৈছে, গম পাইছেনে? তহঁতৰ নিচিনা এনেকুৱা ইমান ডেঞ্জাৰ মানুহ দেখা নাই দেই। এনেকৈ আমাৰ ল'ৰা ছোৱালীক লগ নধৰিবি দেই, কৈ দিছোঁ। নিজৰতো পঢ়া শুনা নাই, লগতে আমাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনা খাই মাৰিছ, তেজ খাতি চালা। আপোনালোকক মই কিমানবাৰ ক'ম, আমি আপোনালোকৰ ল'ৰা ছোৱালীখিনিক লগ ধৰা নাই। সিহঁতি আহি পেলাই আমাক নিজে লগ ধৰিছে। ৰ'ব, আজি বাপুকণ ভলুৱা আৰু তেৰ নাম সিহঁতক মই ঠিকছে দিম। সিহঁতৰ কাৰণে চালা আপোনালোকে আমাক বকিবলৈ আহিছে আমাৰ গাত দুখ নাই। নিজৰ ল'ৰা ছোৱালী চম্ভালক দেই, তাৰপিছত আমাক দুখ দিব আপোনালোকে। খুইটি নব, কি হৈছে? ইমান হুলস্থুল শুনিছোঁ। কি হৈছে বুলি আমাক সুধিবলৈ আহিছ? সেই নহয়, তহঁতি য'ত মৰগে যা, য'ত ফুৰিবলৈ মন আছে যা। কিন্তু আমাৰ ল'ৰা ছোৱালীক তহঁতি লগ ধৰিছে কেলে? মানে সেই কণ ল'ৰা ছোৱালীক এতিয়া সিহঁতি শ্বিলং যাব পৰা হৈছে নেকি? এই শ্বিলং যাম বুলি আশা কৰি আজি 5 দিন 6 দিন হ'ল স্কুল যোৱা হৈছে, গম পাইছেনে? এই গগৈ চাই আহি পেলাই আজি ঘৰতে সেই আমাক গালি পাইছেহি। কিমান লাজ পাইছোঁ বাৰু। তহঁতি য'ত ফূৰ্তি কৰগে যা, আমাৰ ল'ৰা ছোৱালীক তহঁতি লগ নল'বি দেই। তহঁতৰ জুয়ে নহয় আমাৰ ল'ৰা ছোৱালী নিজেতো নপঢ়ি নুশুনি সেই একোখন কৰিব পৰাই নাই আজিলৈকে। আমাকেইটা সেই পঢ়িবলৈ লৈছে, সিহঁতক এতিয়া সেই অশান্তি কৰি মাৰিছ চালা। আজিৰ পৰা আমাৰ ল'ৰা ছোৱালীক ল'বি চাবি কিন্তু তোক বজেন কি কৰিম মই চাবি তোক। খুইটি খবৰদাৰ কিন্তু দেই, আপুনি আমাক এনে বদনাম নিদিব আকৌ। আমি আপোনালোকৰ সেই ভলুৱা বাবুকণতাক লগ ধৰা নাই আকৌ। সিহঁতিহে আহি পেলাই আমাক লগ ধৰিছেহি বোলে শ্বিলঙলৈ যাম বোলে, অকলে যাবলৈ নিদিব নহয়। সেইকাৰণে বোলে নিৰ্মালী পেহীকে বোলে আৰু বোলে মোকে লগ ধৰিছে আহি পেলাই। আপোনালোকক এনে কৈছেগৈ সিহঁতি আমি লগ ধৰিছোঁ বুলি। চাব কিন্তু দেই, এনেকৈ মিছা বদনাম নিদিব আকৌ। সিহঁতক আকৌ মই লগ পেলাই আকৌ ঠিকছে ধৰাই দিম আকৌ, কৈ দিছোঁ আকৌ। হ'ব কোনে মিছা কৈছে কোনে সঁচা কৈছে চব গম পাইছোঁ আমি। মুঠতে আৰু নেক্সট টাইম বা নহয় আমাৰ ল'ৰা ছোৱালীখিনি লগ নল'বি দেই, কৈ দিছোঁ মই তহঁতি। আৰু আমাৰ ল'ৰা ছোৱালী লগ নল'বি তহঁতি। যাওক আপোনালোকৰ ল'ৰা ছোৱালী আমি লগ নল'লেহে পাইছোঁ। আমাক নালাগেও ইমান মৰ ফাঁকিয়া ল'ৰা ছোৱালী। সিহঁতি আজি আহক, সিহঁতৰ কাৰণে ইমান কথা শুনিলোঁ চালা। আহক আজি সিহঁতক মই থেতালি পেলাম আজি। চালা মৰাকেইটা বিৰাট ডেঞ্জাৰ দেই, আমাক ফচাই দিয়া দেখিছেনে বাৰু? তোক কওঁ নহয়, সেই কণ ল'ৰা ছোৱালীবোৰ বোলো লগ নল'বি। সিহঁতি তোক এদিন বিপদত পেলাব। দেখিলি তেজ খোৱা চালা, মই কোৱাটোৱে হ'ল। দেখিলি কথা ক'লে নুশুন নহয় চালা, পাব লাগে তাত ঠিকছে। তোৰ কাৰণে কথা ময়ো শুনিছোঁ চালা। হ'ব দে, খং নকৰিবি। সিহঁতক লগ পালেই দিম আজি মই। এইকেইটাক কালিৰ পৰা দেখা দেখিয়ে নাই। সিহঁতক সেই দৌম মেচাত দিম বুলি ভাবিছিলোঁ, লগো নোপোৱা হ'ল নহয় তেজ খোৱাকেইটা। এনেই চালা মাক হাতৰ পৰা গালি খুৱাইছে দেই, বৰ বজ্জাত ল'ৰাকেইটা। বজেন দাই আপুনি ক'ত থাকেনে? গোটেইখন বিচাৰি ফুৰিছোঁ আপোনাক কালিৰ পৰা। মানুহটো যে দেখা দেখিয়ে নাই, চাহটো দেখিব নাই। হেৰৌ ক'ত আছিলেনে? তহঁতক কেলে লাগে মই ক'ত আছিলোঁ? তেজ খোৱাহেঁত আহিলি চালা। কি হ'ল নে বজেন দাই? গোটেইটো একেবাৰে একদম গৰম হৈ আছে যে, গৰমটো বেছি লাগিছে নেকি আপোনাৰ গাত? তাতকৈ একেবাৰে এচৰহে দিম আৰু তহঁতক কাণৰ তলত।
একদম বাপেৰে মাৰক কেনেকৈ বিয়া কৰি আনিছিলে চব দেখি পাবিহি তহঁতৰ লগত কথা এটা আছে মোৰ হেৰি নহয় তহঁতি ঘৰত কেলে আমাক ফচালি নে কালি যে সেই বাপুকণ আৰু যে ভলুৱা মাকে আহি পেলাই আমাক যিখন বকিছে দেই মোক আৰু সেই তহঁতৰ পেহীয়েৰক তহঁতি সেই এনেকুৱা কাম কৰিব নালাগে নহয় আমাক তহঁতি কেলে ফচালি বাৰু নে নাই ফুচন হা বজন দাই আপোনাক এই গগৈ মাছটো আহি পেলাই জানো মাহঁতক কিনো লগালে নহয় একদম ৰুদ্ৰমূৰ্তি হৈ আছে আৰু ঘৰত বোলো ভাবিছিলোঁ বোলো কম আৰু শ্বিলঙলৈ যোৱা কথাটো ক'বলৈতো আপুনি বাদেই দিয়ক এই যেনেকুৱাখনহে বকিছে নহয় মোৰ কি ক'ম কি নকমকৈ আৰু স্কুল কেলৈ যোৱা নাই সুধিছে ভয়তে আৰু কৈ দিলোঁ আৰু বোলো সেই এনেকুৱা কথা বোলো আমি বোলো সেই শ্বিলঙলৈ যোৱা কথা ভাবিছিলোঁ বোলো সেনেকৈ কৰোঁ তাৰপিছত যেনিবা আৰু একদম কোনে ওলাইছে বুলি সুধিলে আকৌ প্লেনিংটো মোক আকৌ পটককৈ ভয়তে থোটা মোজা লাগি পেলাই সেই উল্টা পুল্টা হৈ পেলাই আপুনি এই প্লেনিংটো উলিয়াইছে বুলি কৈ পালোঁ নহয় সেইকাৰণে পূৰা খং উঠিছে আকৌ মায়ে কিবা কৰেহি নেকি আপোনাক কথা সেইটোহে ভালেই কৰিলি দে মোকেই ফচালি তোৰ মাৰে আহি পেলাই যিখন বকিছেহি নহয় এই চব প্লেনিং কেঞ্চেল দেই তহঁতৰ লগত আজিৰপৰা মোক থাকিবলৈ মানা কৰিছে আৰু তহঁতি মোৰ ওচৰলৈ আহিবি ময়ো তহঁতৰ ওচৰত নাযাওঁ আমাৰ দোস্তি এজোপা খতম আৰু তহঁতক পেহীয়ে লগ পালে দিব নহয় ঠিকছে এই পেহীয়েকো ঢেৰ যদি বকিলে তহঁতি আমাৰ কথা ফচাব নালাগে নহয় আমি উলিয়াইছোঁ বুলি হে তোৰ মাৰে ধেমালিখন বকিছে নেকি আৰু বাপুখন তোৰ মায়েও ৰাম মুখ নহয় আৰু দেই লাও পাত কৈছোঁ বাপাই যিখন বকিছে নহয় বৰ দুখ পালোঁ মনত তহঁতৰ লগত আজিৰপৰা মোৰ দোস্তি নাই দেই তহঁতি এতিয়া যা আকৌ তহঁতৰ মাহঁতে দেখিলে মানে ভাবিব মই তহঁতক মাতি আনিছোঁ বুলি তহঁতি যা মোৰ চব যা ঐ বজন দাই দোস্তিটো আপুনি আমাক খাৰাপ কৰি নিদিব আকৌ মোৰ মায়ে আপোনাক বকা নাই নহয় ইহঁতৰ মাকে বকিছে ইহঁতৰ লগত আপুনি দোস্তিটো বাদ দিয়ক আপুনি আৰু মই সদায় দোস্তি হৈ থাকিম আকৌ ইহঁতি চালে আপোনাক ফচা বুলি ফচাইছে বজন দাই মই গম পাওঁ নহয় ইয়াৰ কথা ইহঁতক আপুনি মৰিলেও বিশ্বাস নকৰিব মস্ত টেঙৰ এইকেইটা দে না তোৰ যে এইবোৰ চলিবৰ কাৰণে তোক মোৰ ভাল নালাগে গম পাৱনে তই এই মাত্ৰ ইফালে হৈ যাবি এই মাত্ৰ সিফালে হৈ যাবি তই পাৰ পালে ইপাৰ পাৰ নাপালে সিপাৰ সেইবোৰ কি চল হ'ব তোৰ তই বজন দাক আকৌ তই এইবোৰ কথা লগাইছ কেলে ট্ৰেইনত তই আকৌ বজন দাক আকৌ লগাইছ কেলে বুজিছোঁ বাৰু আমাৰ ভুল হ'ল বজন দাক আমি বুজাই আছোঁ নহয় সি আকৌ বজন দাক উঠাইহে দিছে হ'ব যা তই বজন দাৰ লগত থাকি যায় স্কুললৈ গ'লে মানে যদি লগ বিচাৰ নহয় তোক চাবি এক চুট দিম নহয় ক'ত লুটি খাই পৰিবি ঠিকা নাই তই ঐ তহঁতি মনে থাক ইয়াত হাল্লা নকৰিবি যা চবেই নিজৰ ঘৰা ঘূৰি যা তহঁতৰ আজিৰপৰা মোৰ কোনো কথা নাই দেই কৈ দিছোঁ বজন দাই শুনক না প্লিজ আপুনি বেয়া নাপাব নোৱাৰে ৰে বজন দাই আপুনি নাথাকিলে মানে আমাৰ দিনতে আন্ধাৰ গম পাইছেনে আপুনি এনেকুৱা নকৰিব আমাক হ'ব তহঁতি মোক কিমান ভাল পাওঁ গম পালোঁ আৰু চাৰা লাষ্টত গৈ মুখে ফচালি তহঁতৰ মাহঁতৰ পৰা মই এনে গালি খাইছোঁ যা তহঁতিও যা ময়ো যাওঁ বজন দাই শুনক না বজন দাই প্লিজ বজন দাই চালা ইমান মজাকৈ প্লেনিংটো বনাইছিলোঁ চব ঠিকেই আছে নহয় এই টপা চাইহে মাজত টপকি পেলাই একদম গণ্ডগোল লগাই দিয়ে দেই ইমান আশা কৰি আছিলোঁ বোলো শ্বিলঙত গৈ এই ৰিলচ কেইটামান বনাম সেইটো যে গানটো যে শিকিছিলে যি পাৰা কেবাৰা উচ্চাৰা চাৰা দেম্বিৰা আকে তো চন্না সেইটো যে এই ভলুৱা সেই গানটোত যে ৰিলচ বনাম বুলি কেনেকুৱা চিন্তা কৰিছিল নহয় এতিয়া এইখনে সুৰাও যাবি আৰু শ্বিলঙলৈ দিয়া ঠিক কৰি বাহুবলী গানটো হয় নাই মজা লাগিলে মই কৈছোঁ নহয় সেইটো যে এনেকুৱা ৰিলচবোৰ ভাইৰেল হৈছে নহয় ময়ো সেইটোকে বিদ্যা বনাম বুলি ভাবিছিলোঁ বোলে একদম হাত চাত মেলি পেলাই বনাম আৰু এতিয়া এইখনেই হ'ল চাৰা যাব নাপাওঁ এতিয়া চফা আদাই বজেন দাই আমাৰ লগত দস্তি শেষ কৰি দিলে